হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ ভালেই আছে। আজি আকৌ আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আৰু আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰা হ'ব কাঠৰ হিচাপ নিকাচ সম্বন্ধে। অৰ্থাৎ কাঠৰ হিচাপ নিকাচ আপোনালোকে কেনেদৰে কৰিব পাৰিব আৰু কাঠৰ হিচাপ নিকাচ কৰিবলৈ হ'লে কি বস্তুৰ প্ৰয়োজন, কি বস্তু জানিব লাগিব। তো সবিশেষ আলোচনা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, নহ'লে একো বুজি নাপাব। আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ ভাল লাগে তো আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব আপোনালোকৰ মতামত। লগতে এই চেনেলটোত যদি আপুনি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে যদি কাঠৰ হিচাপ নিকাচ কৰিব বিচাৰে বা আপোনালোকে কাঠৰ হিচাপ নিকাচ শিকিব বিচাৰে, আপোনালোকৰ প্ৰথমতে দুটা বস্তুৰ প্ৰয়োজন আছে। এক নম্বৰত আপোনালোকে 1 KB = কিমান বৰ্গ ফুট হয় এই বস্তুটো জানিব লাগিব, বা কিমান বৰ্গ ফুটত 1 KB হয় এই বস্তুটো আপোনালোকে ক্লিয়াৰলি জানিব লাগিব। আৰু 2 নম্বৰ কথাটো হৈছে আপোনালোকৰ কাঠৰ হিচাপ নিকাচ উলিওৱা সূত্ৰটো কি এইটো জানিব লাগিব। এই সূত্ৰটো হৈছে দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা হৰণ 144, কাৰণ 144 বৰ্গ ফুটত 1 KB হয়। 1 KB কাঠ হ'বলৈ হ'লে 144 বৰ্গ ফুট হ'ব লাগিব। তো এতিয়া চাওক, এতে যিটো কাঠৰ টুকুৰা দিয়া আছে, ইয়াৰ দিকটো দিয়া আছে 9 ফিট আৰু প্ৰস্থটো দিয়া আছে 4 ইঞ্চি আৰু উচ্চতা দিয়া হৈছে 1 ইঞ্চি। তো এতিয়া আমি এই কাঠৰ টুকুৰাটোত কিমানখিনি কাঠ আছে এইটো প্ৰথমতে উলিয়াব লাগিব। তাৰ পিছত উলিয়াম এনেকুৱা কাঠৰ টুকুৰা যদি 6 টুকুৰা হয়, অৰ্থাৎ 6 পিচ কাঠ হ'লে কিমান KB কাঠ হ'ব সেইটো আমি পিছত উলিয়াম। তো প্ৰথমতে আমি উলিয়াব লাগিব এই কাঠৰ টুকুৰাটোত কিমানখিনি কাঠ আছে। তো ব্লক সূত্ৰ মতে হ'ব দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা হৰণ 144, কাৰণ 144 বৰ্গ ফুটত 1 KB হয়। তো এতিয়া চাওক, দিক হ'ল 9 ফিট আৰু প্ৰস্থ হ'ল 4 ইঞ্চি আৰু উচ্চতা হ'ল 1 ইঞ্চি। তো এতিয়া আমি যেতিয়া তিনিওটা আমি পূৰণ কৰি দিম, পূৰণ কৰি 144 দি হৰণ কৰি দিম, তেতিয়া এই কাঠৰ টুকুৰাটোত কিমানখিনি কাঠ আছে সেইটো উলিয়াই যাব। তো এতিয়া আমি পূৰণ কৰি দিলোঁ, এই 1 × 4 × 9 অৰ্থাৎ 36, ইয়াতে 36/144 হ'ব। তো 36ক 144 দি হৰণ কৰি দিলে এতিয়া হ'ব 0.25। তো এই কাঠৰ টুকুৰাটোত 0.25 KB কাঠ আছে। তো এতিয়া এনেকুৱা টুকুৰা যদি 6টা হয় তো তাতে কিমানখিনি কাঠ থাকিব। তো তেনেহ'লে আমাক 6 দি এই কাঠৰ যিটো জোখ উলিয়াইছে এইটোক আমি পূৰণ কৰি দিম। এতিয়া চাওক, এক টুকুৰাত আছে 0.25 = 6 টুকুৰাত হ'ব 6 × 0.25, তো = 1.5। তো 1.5 হ'লে অৰ্থাৎ 1.5 KB। টোটালি এই 6 টুকুৰা কাঠ মিলি 1.5 KB কাঠ হ'ব। তো এনেদৰে আমি এই কাঠৰ হিচাপবিলাক সহজতে উলিয়াব পাৰিম। ঠিক সেইদৰে আপোনালোকৰ মাজত আৰু এটা কাঠৰ টুকুৰা মই দেখুৱাই আছোঁ, য'ত দিয়া হৈছে দিক 9 ফিট, প্ৰস্থ 3 ইঞ্চি আৰু উচ্চতা দিয়া হৈছে 2 ইঞ্চি। তো ইয়াতে কিমানখিনি কাঠ আছে, অৰ্থাৎ এই টুকুৰাটোত কিমান পৰিমাণৰ কাঠ আছে, আৰু এনেকুৱা টুকুৰা যদি মোটামুটি 6 পিচ হয়, অৰ্থাৎ 6 টুকুৰা হয়, তেনেহ'লে ইয়াত টোটাল কাঠ কিমান KB হ'ব এই হিচাপটো উলিয়াম। তো বলক এতিয়া সূত্ৰ অনুযায়ী হ'ব দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা হৰণ 144, কাৰণ 144 বৰ্গ ফুটত 1 KB হয়। তো দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা এতিয়া 9 ফিট × 3 ইঞ্চি × 2 ইঞ্চি হৰণ 144। তো ইনটু কৰিলে কি হ'ব আমাৰ = 54 হৰণ 144। তো যেতিয়া আমি 54 144 দি হৰণ কৰি দিম তেতিয়া হ'ব 0.375, অৰ্থাৎ 0.375 ইমান
এই কাঠৰ টুকুৰাটোত কাট আছে তেতিয়াহ'লে এনেকুৱা টুকুৰা যদি 6 টুকুৰা হয় তেতিয়াহ'লে কিমান হ'ব তো এক টুকুৰাত 0.375 ইকুৱেল টু 6 ইকুৱেল টু 3.375 into 6 equal to 2.25 অৰ্থাৎ এনেকুৱা কাঠৰ টুকুৰা যদি 6 টুকুৰা হয় তেতিয়াহ'লে এতে 2 কেবি 25 পইণ্ট কাট হ'ব অৰ্থাৎ 2.5 কেবিৰ অলপ কম যদি 2.5 অৰ্থাৎ 2.50 হলা হয় তেতিয়াহ'লে 2.5 কেবি হলা হয় এতিয়া 2.5 কেবিৰ কম আছে এতে সোয়া কেবি বুলি কওঁ আমি তো 2.25 অৰ্থাৎ 2 কেবি 25 পইণ্ট কাট এই টুকুৰাৰ তো যদি 6টা হয় তেনেহ'লে 2 কেবি 25 পইণ্ট কাট হ'ব তো এনেকুৱাকৈ আমি কাঠৰ হিচাপ নিকাছবোৰ সহজতে উলিয়াব পাৰি আৰু নেক্সটত যদি আপোনালোকৰ কোনো ধৰণৰ বেলেগ কোনো ভিডিঅ'ৰ প্ৰয়োজন হয় আপোনালোকে কমেণ্টত মোক জনাই দিব আৰু কেনেকুৱা ধৰণৰ কাঠৰ হিচাপ লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই আপোনালোকৰ কাৰণে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম বা আপোনালোকক এনেকুৱা উপদেশ দিয়াৰ কাৰণে চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ